ফৰেষ্ট গাৰ্ড এইবিলাক সেইটো চাওক আমাৰ লগৰে ট্ৰাই কৰি আছে কিমান 400 মিটাৰ লগোৱা বনোৱা হৈছে এইটো চাওক কেমেৰা এইখিনি লগোৱা আছে ইয়াত ছোৱালীৰ কাৰণে 400 লাগে মান 4 পাক হ'ব আৰু ল'ৰাৰ কাৰণেতো 8 পাক হ'ব ল'ৰাটো 8 পাক মাৰিব লাগিব চুপ আৰু এইখিনি চাওক সেইখিনি পৰা আহি প্ৰথমতে আপোনালোকৰ ইয়াত ডকুমেণ্ট চেক কৰিব তাৰ পাছতে আপোনাৰ হাইট আৰু এইখিনি চাওক ডকুমেণ্টছ কিবা কিবি ভেৰিফাই কৰিব আৰু এইটো আপোনালোকৰ হাইট জোখা হয় ইয়াতে আপোনালোকৰ হাইট জোখা হ'ব এইটো চাওক যেতিয়া ইয়াত ভৰি দিয়া ইয়ালৈকে যেতিয়া ভৰিটো টিপা নাখায় তেতিয়ালৈকে ইয়াতে টিপা খাব লাগে তেতিয়াহে আপোনাৰ হাইটটো ইয়াত জোখা হ'ব চাওক সব কম্পিউটাৰ দি জোখা হয় আৰু এইটো মেডিকেল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ইয়াতে তাৰপিছতে সেইখনতে আপোনালোকৰ মেডিকেল চেকআপ হ'ব তাৰপিছতে মেডিকেল চেকআপ কৰাৰ পাছতে আপোনালোকক ইয়াতে আনি দিয়া হ'ব চেষ্ট লগাই পেলাই ইয়াতে আনি দিয়া হ'ব তাৰপাছতে আপোনাৰ চেষ্টটো GPS হ'ব চেষ্ট নম্বৰটো আৰু এইবিলাক চাওক এইটো GPS হয় যেতিয়া আপুনি ইয়াতে ট্ৰেকত থাকিব এটা গ্ৰুপতে 30 জন এনেকুৱা দৌৰাব 30 জন যেতিয়ালৈকে এইটো চিনলৈকে ক্ৰছ নকৰে তেতিয়ালৈকে আপোনাৰ GPS টো কানেক্ট নহ'ব যেতিয়া আপুনি এইটো ট্ৰেকৰ লাইনটো ক্ৰছ কৰিব তেতিয়া আপোনাৰ GPS টো কানেক্ট হ'ব তেতিয়া আপোনাৰ টাইমটো ষ্টাৰ্ট হ'ব আৰু এইখিনিত কেমেৰা লগোৱা হৈছে এটা দুটা কোনো ইলিগেল কাম কৰিব নোৱাৰিব যেতিয়া আপোনাৰ টাইমটো পুৰা দৌৰাটো পুৰা কমপ্লিট হ'ব তেতিয়া আপুনি এইখিনি পৰা আহি এইখিনিতে সোমাই যাব লাগে আৰু তাতে ৰেষ্ট অলপ হ'ব তাতে পানী চানি কোনো ব্যৱস্থা কৰি দিয়া আছে চাওক ফিল্ডটো পুৰা মজা আছে একদম কোনো দিক্কত নাই চাওক খালী ভৰি দিও দৌৰিব পাৰিব আপোনালোকে নাই আৰু চাওক ইয়াতে মেডিকেল নাৰ্ছিং কিবা ইয়াত চাব আৰু ইয়াতে লং জাম্প মাৰা হ'ব চাওক সেইখিনিৰ পৰা ট্ৰেকটো এইটো যেতিয়ালৈকে আপোনালোকে ইয়াত পৰা দৌৰি আহিব এইটো চিনটো ভৰি দিব লাগে আপোনালোকে আগত ভৰি দিলেও ইয়াত সেই আগত চিনৰ পৰাই জোখা হ'ব চাওক আৰু ইয়াত পৰা আপোনালোকে ঝাপ মাৰিব য'ত পায় তাতে ইয়াত GPS দি এই খুঁটাতে এনেকুৱা থৈ দিব তাৰপিছতে তাতে আপোনাৰ য'লৈকে জাম্প মাৰে তাত বৰ্ডখন এনেকুৱা থৈ দিব বৰ্ডটো ক'ত আছে বৰ্ডখন সেইখন বৰ্ডে আপোনালোকৰ য'ত জাপ মাৰিব তাতে আপোনালোকৰ বৰ্ডটো এনেকুৱা থৈ দিব তেতিয়া আপোনাৰ কানেক্ট হ'ব আৰু ইয়াতে লং জাম্পতো চব পুৰা কেমেৰা দিয়া আছে চব এটা দুটা তিনিটা সেইখন পৰা 4টা পুৰা ইলিগেল